নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু যিহেতু আজি ভাবিলোঁ কিমাননো ৰুমতনো থাকিম আৰু অলপমান ফুৰিবলৈ যাওঁ, আৰু ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কি দেখুৱাব পাৰোঁ আপোনালোকক। পাহাৰৰ মাজত এখন বহুত ডাঙৰ গাঁও আছে। গাঁওখনলৈ বৰ্তমান মই আহি আছোঁ, আপোনালোককো বৰ্তমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে দেখিবলৈ পাইছে যে ৰাইট ছাইডে আৰু লেফ্ট ছাইডৰ মাজত লাইটিং দেখিবলৈ পাইছে, যিহেতু 15 আগষ্টৰ দিনা লগোৱা হৈছিলে। এই জেগাকণ যে আপোনালোকে যে দেখিছে যে বহুত ভয়ানক জেগা হয়, বহুত গাড়ী এক্সিডেণ্ট হৈছে, মানুহৰ মৃত্যু হৈছে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকক কি দেখুৱাব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহি পাই গ'লো আৰু বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে এটা বম ডাঙৰ পাহাৰ, আৰু এই পাহাৰটোত গৈ বহুত ভাল লাগে। লগৰ লগত বহুতবাৰ গৈছোঁ, ভাবিলোঁ আপোনালোকৰ মাজত এটা ব্লগ বনাই দিওঁ আৰু কি দেখাব পাৰোঁ। বৰ্তমান আহি পাই গ'লোহি এখন গাঁওখন বৰ্তমান আছে পাহাৰৰ মাজত। আপোনালোকে দেখিবলৈ পাইছে খেতি আৰু কেৱল গছ।